নমস্কাৰ, কি খবৰ? সকলোৱে ভালে নিশ্চয়, মোৰো ভাল। বহু দিনৰ মূৰত আহিছোঁ আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মিভা লাইভ বুকলৈ। বৰ্তমান মই স্কুলতে উপস্থিত আছোঁ আৰু সকলোৱে ইতিমধ্যে গম পাইছে চাগে, অসম চৰকাৰে এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। লোকনৃত্যৰ যি গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে। আমাৰ সমষ্টিত মিচিং লোকনৃত্যৰ কৰ্মশালা হৈ আছে আৰু এই কৰ্মশালালৈ আহিছোঁ আৰু মোৰ চেনেলৰ জৰিয়তে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এনে এক আদৰণীয় সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে। বিশেষকৈ মই মিচিং হিচাপে খুবেই গৌৰৱান্বিত হৈছোঁ। আমাৰ বৃহৎ অসমৰ যিসকল অনা মিচিং কনেং, তেওঁলোকেও মিচিং গুমৰাগ নৃত্য। আমাৰ কৰ্মশালাস্থলীত পাই গ'লোঁ আৰু এইফালে আমাৰ নাচনীসকল ধুনীয়াকৈ ৰেডি হৈ আছে। এয়া কৰ্মশালাৰ সময় শেষ হৈ আহিছে। আমাৰ খাবলৈ বহিছে। কৰ্মশালাৰ সময় শেষ হৈ আহিছে আৰু এয়া আমাৰ প্ৰশিক্ষাৰ্থীসকল এনেধৰণে খাবলৈ বহিছে।